জোনবিন চানীৰ আন এটা ব্লগলৈ আপোনালোকক আকৌ স্বাগতম জনাইছোঁ। আজি মই পুৰণা গাঁৱৰ বজালকটালৈ যাবলৈ ওলাইছোঁ। তাত মোৰ বৰজনা ডাঙৰ ককাইদেৱে শ্ৰী শ্ৰী আঠখিলীয়া নামঘৰত এখন গজেন্দ্ৰ উপন্যাস ভাওনা দিবলৈ আগবঢ়াই থৈছিলে আৰু সেই ভাওনাখনৰ নাটখন আজি ঘৰলৈ আনি ঘৰত আদৰি ৰভাত স্থাপন কৰি আকৌ শ্ৰী শ্ৰী আঠখিলীয়া নামঘৰত থৈ আহিছেগৈ। কেনেকৈনো আদৰিছিলে আৰু কি কি কৰিছিলে সেয়া আপোনালোকলৈ ভিডিঅ' অকণমান আগবঢ়ালোঁ। নাটকখন অৰ্থাৎ চ'তৰ 28 তাৰিখ এপ্ৰিলৰ 12 তাৰিখ মঙলবাৰে প্ৰদৰ্শন কৰা হ'ব। নাটখন সকলোৱে চাবলৈ আহিব যেন। আৰু বিহু বুলি মই চুজিৰ লাডুৰ ৰেচিপি এটাও বনাইছিলোঁ, সেই ৰেচিপিটো আপোনালোকলৈ আগবঢ়াইছোঁ। লগতে ভিডিঅ'টো স্কিপ নকৰি যেন চাই যাব আৰু ভিডিঅ'টো যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। গামোচাখন নাটখনত তাৰমানে হেৰি নুৰিয়াই দিছে মই লগাই দিছিলোঁ। এইখন পাতখন দিব লাগিব। তলত এখন লাগিছিল, তলত দিলে মাজতে কৰি ভঙাই দিব ভাল পালে মাজত কৰি পিনে গামোচাৰ মাজত কৰি নাটখন মাজত কৰি নহয় নব আপোনাৰ ইয়াত উঠিব দিব নেকি? বতাহ হেৰি কৰিব লাগে আপুনি চোলাভাগ খুলি লওক, বতাহ চোলাভাগ খুলি লওক আপুনি। এতিয়া উঠিব নালাগে, ভৰি ধোৱাব নহয় তেতিয়া কিন্তু মই সেই এতিয়া বৈকুণ্ঠৰ নৃত্য গীত ৰচনাৰ গুৰুজনাৰ ৰচিত আজি সেই মহাপুৰুষে নাটক ভাগ বৰ নিজ গৃহত লৈ পদাৰ্পণ কৰা হৈছে। আজি বৰ এই পদূলি মুখতে ভকত বৈষ্ণৱ আৰু গৃহস্থ সকলোৱে একত্ৰিত হৈ আদৰণি জনোৱা হৈছে। ইয়াতে যি মত প্ৰকাৰে এই নাটক ভাগ আদৰণি জনাবলৈ তেনেদৰে পৰা নাই, কেৱল মাত্ৰ ইয়াতে বৈকুণ্ঠৰ মাননীয় গুৱাপান মন্দিৰতে অৰ্পণ কৰি আজি সেই আদৰণি জনোৱা হৈছে। ইয়াতে অনেক অপৰাধ, সেই অপৰাধখিনি মৰিখন সেইটো গুৰুজনাৰ ভক্তিৰে ভাগি প্ৰাৰ্থনা জনাইছে। আমি লাগিব না গামোচাখন মই গুৱাপান ভাগ বিকাশৰ লগ আৰু এই মেধু এই অতুলে পানী ছটিয়াই এইখন এই ভাগ পানী দিব গামোচা ভাগ দিলোঁ গুৱাপান ভাগ দেং এইডোখৰত মাৰচোন পানী ইয়াত আৰু এখন আনিব
ওচৰলৈ নিবি এনেই গোটেইবাৰ কৰি দিয়ে অকণ অকণ আহি পেলাই এই বস্তা চস্তা চব এইবিলাক উঠাই আছো এইবিলাক চব বস্তু এইবিলাক থৈ দিছে আকৌ ধুনীয়াকৈ আমাৰ মনচুমীক অকণমান তুলি দিয়া বনাইছো দেই ফালে বুলি খাই খোৱাই নাই নি একেবাৰে আমাৰ লাজ কোটা দেই দাবেলিয়ে খাইছে কি খাইছা কি খাইছা কি খাইছা ভাত খাইছা হেপি হাই কৈ দিয়া এয়া আমাৰ ডাঙৰ ককাইদেউ সৰু বোৱাৰী দেই এয়া মোৰ সৰু যা হাই কৈ দিয়া আকৌ এয়া আমাৰ এগৰাকী মোৰ এয়া জা জ্বলে নবৌ এয়া লক্ষী নবৌ এয়া পতলা নবৌ এয়া মনচুমী অঁ নেকি এফালে চোৱা আকৌ অঁ এয়া আমাৰ ডাঙৰ বোৱাৰীয়ে লাজ কৰিছে দেই এয়া আমাৰ ককাইদেউ ডাঙৰ বোৱাৰী আজি মই চুজিৰ লাৰু বনাবলৈ লৈছোঁ এয়া চুজি লৈছোঁ এই চাহ খোৱা কাপটোৱে 4 কাপ আৰু গুড় লৈছোঁ 2 কাপ এইফালে ড্ৰাই ফ্ৰুটছ লৈছোঁ কিচমিচ কাজু আৰু কাঠবাদাম আৰু এয়া পানী অলপ লৈছোঁ মই এতিয়া কেৰাহীটো পাতি ইয়াত ঘিউ গৰম কৰিছোঁ ইয়াতে মই চুজিখিনি ভাজিম কিন্তু ড্ৰাই ফ্ৰুটছটো মই আগতে ভাজি ল'ম ইয়াত এতিয়া মই কাজু বাদামখিনি ফ্ৰাই কৰি ল'ম জুইটো কিন্তু মই একেবাৰে মিডিয়ামত দি থৈছোঁ মই ইয়াৰ কাজুখিনি হ'লেই মই এতিয়া এইটো কাঢ়ি লৈছোঁ এতিয়া মই এয়া কাঠবাদামখিনি ফ্ৰাই কৰিম বেছি ফ্ৰাই কৰিব নালাগে অলপ ৰঙা পৰিলেও হ'ল এয়া মোৰ হৈ গ'ল এতিয়া মই ইয়াত কিচমিচখিনি ফ্ৰাই কৰিম এয়া মোৰ কিচমিচখিনি হৈ গৈছে এতিয়া ইয়াত মই চুজিখিনি সেই একেখিনি ঘিউতে মই চুজিখিনি ফ্ৰাই কৰিম এয়া মই চুজিখিনি দি দিছোঁ এতিয়া চুজিখিনি মই ফ্ৰাই কৰি থাকিম ধুনীয়া চেণ্ট এটা ওলোৱালৈকে এয়া মোৰ চুজিখিনি ভাজি হৈ গ'ল ইয়াৰ পৰা ধুনীয়া চেণ্ট এটা ওলাইছে মই ইয়াতে এই কাজু আৰু কিচমিচ আৰু এয়া কাঠবাদামখিনি মই একেলগে মিক্স কৰি আকৌ অকণমান ভাজিম এয়া মোৰ হৈ গৈছে এতিয়া মই অন্য এটা বাচনলৈ এইখিনি কাঢ়ি থ'ম এতিয়া ইয়াত মই গুড়খিনি পাক কৰি ল'ম ইয়াত মই গুড়খিনি দিছোঁ আৰু ইয়াত মই পানী দিম অলপ আৰু ইয়াত
তেজপাত এখিলা আৰু ইয়াৰ ইলাচি দি দিছোঁ। এইটো অপশ্যনেল হয়, আপোনালোকে এইটো দিয়ে নিদিয়ে সেইটো আপোনালোকৰ কথা, এইটো নিদিলেও কোনো আপত্তি নাই। মই গুড়খিনি প্ৰায় 20 মিনিটমান পাক কৰিব লগা হ'ল কম জুইত। এতিয়া চাইছোঁ, আপোনালোকে এনেকৈ চাব, এনেকৈ তাঁৰ দালিৰ নিচিনাকৈ যদি ওলাই আহে আঠা আঠা লাগে, তেনেকুৱাতে আপোনালোকে গুড়খিনি ৰাখি থ'ব। এতিয়া গুড়খিনি মোৰ হৈ গ'ল, মই এতিয়া চুজিখিনি ওপৰত দি দিম। মই ইয়াৰ ওপৰত দি দিছোঁ। লাহেকৈ মই এতিয়া চুজিখিনিৰ লগত আটাইখিনি মিক্স কৰি দিম। এতিয়া মই এনেকৈ ছাইডৰ পৰা এটা এটাকৈ লাডু বনাই যাম। অলপ অলপ গৰম হৈ আছে, গৰম হৈ থকাতে অলপ অলপকৈ এনেকৈ লাডু এটা এটা বনাই যাব লাগিব। এয়া মোৰ চুজি লাড়ু, গুড় দি চুজি লাড়ু মোৰ বনাই হৈ গ'ল। এয়া গুড় দিয়া চুজি লাড়ু ইমানকেইটা ওলালে। যদি ভিডিঅ'টো চাই ভাল পাইছে বা ৰেচিপিটো আপোনালোকৰ মনৰ পচন্দ হৈছে আৰু ৰেচিপিটো বনাই খাই যাব, ভাল পালে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ। আৰু অন্য এটা ৰেচিপি লৈ মই আপোনালোকৰ মাজলৈ আকৌ আহিম। বাই বাই। আপোনালোকে শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে নতুনসকলে মোৰ ভিডিঅ'টো যেন ছাবস্ক্ৰাইব কৰি থৈ যায়। আৰু অন্য এটা ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আকৌ আহিম। বাই বাই।